সিদিনা মই ভিডিঅ' এটা এনেই বনাই পিনে আপলোড কৰিলোঁ দেই। মই কেতিয়াও ভবা নাছিলোঁ সেই ভিডিঅ'টো যে ভিউজ আহিব বা সেই ভিডিঅ'টো যে শ্বেয়াৰ হ'ব বুলি। এনেই জমনি কৰি ভিডিঅ'টো বনাইছিলোঁ। বিশেষকৈ ভিডিঅ'টো মানে ইমান যে এটা হেৰি হ'ব বুলি মই কেতিয়াও ভবাও নাই। সিদিনা মানে মোৰ ওচৰত লিপষ্টিকটো মানে নাইকিয়া হৈ গ'ল আৰু লাষ্ট অকণমান আছে, তাকে মই মানে আইবুলডালে এনেকৈ কৰি লিপ লাইনাৰডালৰ মাথাটো এনেকৈ কৰি উলিয়াই পিনে লগাই পিনে মানে কৈছোঁ আৰু যে এডজাষ্ট কৰিব লাগে, আমি দুখীয়া মানুহ। তাৰপিছত আৰু লগতে মোৰ ফেয়াৰ লাভলীটো মানে নাইকিয়া হ'ল, সেইটো মই মানে কাটি লৈ পিনে উলিয়াই পিনে অকণমান ঘঁহিলোঁ। সেই ভিডিঅ'টো আপলোড কৰিলোঁ। সেই ভিডিঅ'টোতে মানে ইমান ভিউজ আহিছে আৰু মানে 1 লাখ ওপৰত আহিছে। মই আচৰিত। আৰে যিখিনি কণ্টিনিউ ভিডিঅ' দি থাকোঁ, ক'ৰবাত গৈছোঁ, খাইছোঁ, গৈছোঁ, কিবাকিবি বনাইছোঁ, একদম ভাল ভালে ভিডিঅ' দি থাকোঁ, সেইবিলাক ভিডিঅ'ত ভিউজ নাই। যিটো মই ফকতীয়াকৈ ভিডিঅ' বনালোঁ তাত কোনো মানে এটা হেৰিয়ে নাই। তাত দুটামান কথা সত্যত গৈছে বাৰু, যেনে আমি এতিয়া দুখীয়া মানুহে অকণমান এডজাষ্ট কৰি চলোঁ, ধনী মানুহবিলাকে সেইবিলাক মানে পেলাই দিয়ে বাৰু কিবা এটা, আৰু আমি দুখীয়া মানুহবিলাক এনেকৈয়ে থাকিব লাগে বুলি, এনেকৈ সেইটো এটা সত্যত গৈছে। আৰু মানে হয়তো মোৰ দৰে প্ৰায়সকলে তেনেকৈ লাষ্টৰ সময়খিনিত চাগে এডজাষ্ট কৰে। যেনে এতিয়া লিপষ্টিকটোৰ মানে নাইকিয়া হৈছে, তাৰ যিখন আছে সেইখনকে উলিয়াই লৈছোঁ। যেনেকৈ এতিয়া কলগেটটো নাইকিয়া হ'লে আমি কলগেটটো ধুনীয়াকৈ কাটি লওঁ, কাটি পিনে আকৌ উলিয়াওঁ, সেনেকৈ দুদিনমান ব্যৱহাৰ কৰোঁ। তাৰপিছত যেনেকৈ এতিয়া পাউডাৰটো ব্যৱহাৰ কৰিছোঁ, তেনেকৈ আমাৰ দুখীয়া শ্ৰেণী ব্যক্তিসকলে কৰা হয়, মানে আমিও কৰোঁ, কৰি আহিছোঁ আৰু বৰ্তমান কৰিছোঁ আৰু ভৱিষ্যতেও কৰিব লাগিব চাগে। সেইটোৰ ওপৰতে এনেই ভিডিঅ' এটা সৰুভাৱে দিছিলোঁ আৰু তাকে লৈ কিছুসকলে ভালকৈ মন্তব্য কৰিছে আৰু ভিউজো আহিছে, শ্বেয়াৰো হৈছে দেই। প্ৰায় 19টা ওচৰ হৈছে শ্বেয়াৰ হৈছে নেকি, জানো পাহৰিছোঁ দেই একজেক্ট। শ্বেয়াৰ হৈছে আৰু মানে চাইছোঁ দেই ভিডিঅ'টো। সেই ভিডিঅ'টো কোনো মানে হেৰিয়ে নাছিলে, কিন্তু শ্বেয়াৰ হ'ল। ভাল লাগিছে আঁকোৱালি লোৱাৰ কাৰণে ৰাইজে, ধন্যবাদ জনাইছোঁ সকলোকে। তাতে কেইগৰাকী মানে মোক শুধৰণি কৰিব আহিছে। তেওঁলোকে কৈছে অ' বা, কিছুমানে অ' বা বুলি কোৱা নাই বাৰু দেই, কেইগৰাকী মানে কৈছে অ' বা লিপষ্টিক নহয় লিপষ্টিকহে। একচুৱেলি মই জানো লিপষ্টিক বুলি, মই লিপষ্টিক বুলিয়ে কওঁ, কিন্তু মই ভিডিঅ'টো যিহেতু জমনি ষ্টাইলত বনাইছিলোঁ সেইকাৰণে লিপষ্টিক বুলি কৈছোঁ। আৰু যিহেতু মই বৰ্তমান বেংগলোৰত আছোঁ, ইয়াত কিছুমান কথা হিন্দীত ক'বলৈ গ'লে অকণমান বেলেগ হৈ পৰে। যেনেকৈ এতিয়া দহিখিনি কিছুমান আৰু মানে এতিয়া কাবুলী বুটখিনি চানা বুলি কয়, কাবুলী চানা বুলি কয়। যেনে এতিয়া বুটমাহখিনি চানা বুলি কয়। ঠিক আমাৰ অসমৰ মানে কি হয়, বুটমাহ কাবুলী বুট তেনেকৈ কোৱা হয়। আৰু ইয়াৰ কিছুমান কথা মানে তেনেকৈ যায়। তাতো মোক কমপ্লেইন কৰে বাৰু, চানা কেনেকৈ হ'ব, মানে কালা চানা বুলি কয়। এতিয়া মই যিহেতু ডিউটি কৰি আছোঁ, তেওঁলোক পঞ্জাবী হয় আৰু মই অসমীয়া বাৰু। তেওঁলোকে মানে প্ৰত্যেকটো কথাতে মানে আজি কালা চানা বনাওঁ, বা আজি কালা পিলা ডাল বনাওঁ, আজি কাবুলী চানা বনাওঁ, এনেকৈ কৈ পিনে আহে আৰু কথাবিলাক। আৰু মোৰো কিছুমান কথা তেনেকৈ আহি যায়, তেওঁলোকক কওঁ যেতিয়া ময়ো পটককৈ কৈ পাওঁ। ঠিক মানে তেওঁলোকৰ ঘৰতো কেতিয়াবা লিপষ্টিক বুলি কয় বা লিপষ্টিকটোকে মানে মানুহৰ অকণমান হয়তো পাৰফেক্ট নক'বও পাৰে, ক'ৰবাত কিবা এটা শুদ্ধ অশুদ্ধ থাকে আৰু সেইটোকে লৈ ইমান শুধৰণি কৰাটো মানে যুক্তি বুলি নাভাবোঁ। যিহেতু জানিছে সকলোৱে, সেইটো জানিব লাগে যে এইটো লিপষ্টিকেই হয়, লিপষ্টিক নহয়। সেইটোকে একদম ভালকৈ ক'লে একো মানে বেয়া নালাগে, ভালকৈ কৈছে বাৰু। অ' বা বুলি কোৱা কেইজনীক বাৰু মই ভালেই কৈছোঁ, কাৰণ শুধৰাই দিছে, তাৰ কাৰণে ভাল লাগিছে, ধন্যবাদ। কিন্তু যিকেইগৰাকীয়ে মানে অকণমান জোখতকৈ অভায়কৈ কৈছে যে এইগৰাকীৰ পৰাহে শিকিছোঁ বা এইগৰাকীৰ পৰাহে শিকিব পাৰিছোঁ, এনেকুৱা এটা কথা আগতে আমি নাজানো। সেইটো একচুৱেলি তেনেকৈ ক'ব নালাগে, কাৰণ হয়তো মানুহে কিছুমানে অকণমান ষ্টাইলটো কয়, কিছুমানে কওঁ বুলিও কয়। যেনে মই কিছুমান কাম কৰোঁ বুলি কৰোঁ দেই, কিয় গম পায়নে? যেনে এতিয়া বৰ্গ বুলি কওঁ, সেইটোত মানে পূৰা আহে আৰু মানে মই ভাবোঁ আহকচোন, কমেণ্টকে আহক, কাৰণ অন্ততঃ কোনে কমেণ্ট কৰে, কোনে মানে শুধৰাবলৈ আহে তাকেতো গম পাম। তেনেকৈ কিছুমান দিওঁ। আৰু যেনেকৈ মই টাইটেল কিছুমান মানে জানি বুজি ভুলকৈ লিখোঁ দেই। যেতিয়া মানে মানুহবিলাকে কমেণ্ট বেছিকৈ কৰি থাকিব, চাই ল'ম তাৰপিছত মই আকৌ শুধৰণি কৰি দিওঁ বাৰু। বিশেষকৈ মই বৰ বেছি পঢ়িব জানো বুলি কোৱা নাই, বৰ বেছি পাৰোঁ বুলি কোৱা নাই। কিছুমান মই জানি বুজি ভুল কৰোঁ, মই বুলিয়ে নহয়। তো
প্ৰায় কিছুমানে তেনেকৈ কৰোঁ বুলিয়ে কৰে, কাৰণ তেনেকৈ কিছুমান কৰিবলৈ গ'লে অকণমান মানে মানুহ চিনাত সহজ হয়, কোনে কাক ভাল পায় কোনে কাক বেয়া পায়। কিন্তু যিকেইজনে শুধৰণি কৰি দিয়ে তেওঁলোকেতো ভালকৈ কেতিয়াও নকয়, বেয়াকৈয়ে ক'ব ন, আৰু তেওঁলোকক চিনি পাবলৈ সহজ হয়। সেইকাৰণে আমি জানি বুজি তেনেকুৱা কিছুমান কৰোঁ। আৰু এটা কথা, মই কিমান টকা আৰ্নিং কৰোঁ সেইটো প্ৰায় সকলো ব্যক্তিয়ে জানিব বিচাৰে, যে মই মান্থলি কিমান টকা আৰ্নিং কৰোঁ। মান্থলি মই বহুত কৰোঁ বুলিও নকওঁ, বহুত কৰিবও নোৱাৰোঁ, কাৰণ ইমান বেছি মোৰ ভিউ নাই আৰু সেইকাৰণে মোৰ বেছি নহয়। কিন্তু আপোনালোকে সকলোৱে জানে আইপচিকত যদি যেতিয়া মানে ফৰ্মখন ফিল আপ কৰিব লগা হয়, আইপচিকতটো দিলে $25 মানে পইচাটো সোমায়, আৰু যদি চুইপকট দিয়া হয় তেন্তে $100 সোমায়। মই সদ্যহতে চুইপকট দিছিলোঁ আৰু মোৰ মান্থলি আহি থাকে, কিন্তু কিমান হ'লে আহে এতিয়া গম পাইছে আপোনালোকে। কেতিয়াবা জোখতকৈ বেছি পাওঁ, কেতিয়াবা অকণমান মানে সিমানতে পাই থাকোঁ, আৰু সেয়াই অকণমান চলি থাকোঁ। মাজে সময়ে নিজৰ প্ৰয়োজনীয় বস্তুবিলাক আনিব পাৰোঁ, যিহেতু মোবাইলৰ ৰিচাৰ্জটোৱে ওলাই থাকে। আৰু নিজৰ স্মৃতিৰ কাৰণে ভিডিঅ'সমূহ বনাইছিলোঁ, কিন্তু এতিয়া ভাল পাইছে, আৰু লগতে তেওঁলোকেও আঁকোৱালি লৈছে, দিছে কিবা এটা পাইছোঁ। যিখিনি লাগতিয়াল বস্তু সেইখিনি মই তাৰ পৰাই আনি ল'ব পাৰোঁ, খালি ইমান বেছি নেদেখাওঁ আৰু যে মই ইয়াৰ পৰা এইটো আনিছোঁ সেইটো আনিছোঁ। যিটো মই দেখাব লাগে সেইটো দেখাইছোঁ। প্ৰথম ইনকাম মোৰ হৈছিল মানে মই যেতিয়া পাইছিলোঁ, যেতিয়া মই পাইছিলোঁ, মোৰতো ইনকাম হোৱাৰ মই প্ৰথম পাওঁতে মই গমেই পোৱা নাছিলোঁ, কিন্তু মোৰ প্ৰায় 10 মাহমানৰ পাছতহে সোমাইছে। মইতো নাজানিছিলোঁ প্ৰথম কেনেকৈ সোমালে, কি হ'ল, মই মানে সেইখিনি মই এটা ভিডিঅ'ত আপোনালোকক সকলোখিনি জনাম বাৰু দেই। কিন্তু মই পাইছিলোঁ 2024 চনৰ মাৰ্চত পাইছিলোঁ। মই মাৰ্চৰ 21 তাৰিখে পাইছিলোঁ, কিন্তু মই এপ্ৰিলত ঘৰত গৈছিলোঁ। যেতিয়া মই এপ্ৰিলত ঘৰত গৈছিলোঁ, আৰু মোৰ সপোন আছিল, যেতিয়া মই মানে গম পাইছিলোঁ যে ইয়াৰ পৰা কিবা এটা আৰ্নিং হয় বুলি, আৰু তেতিয়া মই ভাবিছিলোঁ যে যদি মোৰ আৰ্নিং হয়, প্ৰথম মই কেতিয়াও নলওঁ, প্ৰথম উপহাৰটো সেইটো মই সকলোকে শ্বেয়াৰ কৰিম। সকলোকে মানে মই বিশেষকৈ বেলেগক বুলি ভবা নাই, মই ভগৱানক শ্বেয়াৰ কৰিম, লগতে মোৰ মাতৃ পিতৃ সকলক শ্বেয়াৰ কৰিম, যিহেতু মাতৃ পিতৃও ভগৱানৰ লগৰে। কাৰণ আজি মাতৃ পিতৃয়ে এই পৃথিৱীলৈ আনিছে কাৰণে আমি আজি এই পৃথিৱীত সুন্দৰ কৰি থাকিব পাৰিছোঁ, সেইটো কাৰণে।